তিতাকেৰেলা গছত আঙুৰ লাগিব বুলি আশা কৰাটো ভুল। জীৱনটো শেষ কৰি থোৱা কাৰোবাৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰিবলৈ যোৱাটো মোৰ মতে মূৰ্খামি বাহিৰে একো নহয়। সময় আছে, সিদ্ধান্তবোৰ অলপ ভাবি চিন্তি ল'ব লাগে। মই ভাবিলো নুৰুলা, মই বিয়া নহওঁ। নিজৰ বাবে ভাল হ'ব। এতিয়াতকৈ বেছি অশান্তি পোৱা হবাগে পিছত। এতিয়াও মোৰ ভালটো বিচাৰি বুলি গম পাই ভাল লাগিলে নুৰুলা। মানুহে ইমান অকৃতজ্ঞও নহয়, বহুত সহায় পাই থৈছে। ময়ো পাইছো বহুত সহায়। সেইটো ককাই হিচাপে মোৰ দায়িত্ব। ময়ো ভনীয়েকৰ দায়িত্বহে পালন কৰিছো। নুৰুলাই আপোনাৰ সৈতে কথা পাতিছে। আজিহে মনটো ভাল লাগিছে। মই নুৰুলদাক নিজৰ দাদা বুলি ময়ো বাহিৰৰ পৰা শুনা পালো তেখেতেও ভাল পায়। তেখেতে নিজৰ ভনী বুলি ভাবে। মোৰ নিজৰ ভুলৰ কাৰণে মোক তেওঁ বেয়া পাই আছে। কি হৈছিল? নুৰুলদাই আপোনাক কি কাৰণে বেয়া পাইছে যদি ক'ব পাৰে? মোৰ প্ৰতিটো কথাই আপুনি জানিব লাগিব বুলি কিবা কথা আছে নেকি? যিখিনি কথা ক'ব লাগে মই ক'ম। জোৰকৈ জানিবলৈ একো চেষ্টা নকৰিব। ভাল পাম। অলপ ৰহস্য লাগে। কিয় বাৰু? ঋষি, তুমি মোক ইয়ালৈ কিয় মাতিলা? মহলৰ বাহিৰৰ পৰা বালি কিয় উঠাইছিলা? মই থাকি নিদিবা। চব খবৰ পালো মই। আমাৰ বালি উঠোৱাটো হয়। আমাৰ ব্যৱসায়টো বঢ়াবলৈ কেতিয়াবা উঠাইছিলো। তেন্তে হিচাপততো সেইটো এমাউণ্ট নাই। আছে। তুমি চোৱা নাই চাগৈ। মই তোমাক অফিচৰ পৰা ফাইল আনি দেখুৱাম দিয়া। হয় নেকি? এইখন ৰেজিষ্টাৰ ল, দেখুওৱা। মৰে দেখুৱাব সি। তোমালোকৰ বালিৰ মহলৰ নাম লৈ বহুত কিবা কিবি কৰিছে। কি কৰা দেখিলে? প্ৰমাণ আছে কিবা আপোনাৰ? প্ৰমাণ দেখুৱাব লাগে তোক। থানাত এক ৰাতি ৰাখিলে তোৰ চব প্ৰমাণ ওলাই যাব। লৈ যাও কিয়াক। ঋষি, তোৰ বাবে মদন অধিকাৰীৰ ওচৰত তলমূৰ কৰি থাকিবলগীয়া হৈছে চোৰৰ দৰে। আৰু কাৰ ওচৰত তলমূৰ কৰি থাকিবলগীয়া কৰা নাই ঠিক নাই। লৈ যাওক ইয়াক। আপুনি যেনেকৈ কথা উলিয়াব বিচাৰে উলিয়াব পাৰে। মোৰ কোনো আপত্তি নাই। ঋষি, মই তোমালোকৰ ঘৰৰ মানুহৰ নিচিনা। ঋষি, দাদাক মই কিমান সহায় কৰিলো। ঋষি মোক তেনেকুৱা নকৰিবা। ঋষি, মোক এৰি থৈ নাযাবা। ঋষি। ছাৰ, হ'ব নেকি? মোৰ কাণ দুখনে অসুবিধা পাইছে। আমি যাওঁ বলক। আহক। আহিলে আপুনি? মোৰ মানে কথা এটা আছিল। কি কথা? আজি চিষ্টাৰ ৰাধাক লগ পাইছিলো। তেখেতে দেখোন কথাবোৰ অলপ বেলেগকৈ কৈছে। কি বেলেগকৈ কৈছে? বিয়া হোৱাৰ কথাটোত চিন্তা কৰিব লাগিব বোলে। কি? কিয়? নাজানো, ভিতৰি কিবা মানুহজনী অস্থিৰ হৈ থকা যেন লাগিছে। মোৰ ভয়হে লাগিছে এতিয়া। বিয়া নহওঁ বুলি ক'ব নেকি বাৰু? কৈছে। তেখেতে বদনামলৈ ভয় কৰিছে যেন লাগিছে। কিহৰ বদনাম নো? আমাৰ দাদাচোন ভালেই। দাদাৰ বাবে নহয়, নিজৰ বাবে। বিধৱা এগৰাকী আকৌ বিয়া হোৱাটো আমাৰ সমাজখনৰ কি বুলি লয়, মানুহবোৰে কি বুলি ভাবে। কিছুমান মানুহে আকৌ মানুহৰ বদনাম কৰাটো চাকৰি বুলিহে ভাবে, অবৈতনিক। মই দাদাক কওঁ নেকি? নালাগে, দাদাকো নকব আৰু আপুনি চিষ্টাৰ ৰাধাকো নকব। কিবা ক'ব লগা থাকিলে নিজে ক'ব। দাদা, আপুনি তেখেতক বুজাই কওক না।
বিয়া নহওঁ বুলি ক'বলৈ নিদিব না। মই যিমান পাৰোঁ বুজাইছোঁ, আকৌ ক'ম বাৰু, কিন্তু বিয়াৰ দৰে কাম এটা জোৰ কৰাটো বেয়া কথা। অঁ বাৰু আপুনি হাত মুখ ধৰক, মই চাহ আনো। ঠিক আছে, শুনকচোন, হা? আপুনি মানুহগৰাকী বৰ সৰল। দাদায়ো কয়, কি কৰিম মই এনেকুৱাই। ক'ৰবালৈ গৈছিলে? নাই, ক'তো যোৱা নাই। কি হ'ল, কিবা হৈছে নেকি? ৰাধাৰ চাগে হস্পিটেলত খুব ফূৰ্তি হৈছে ন? বিয়া হ'ব। নহয় মানে হ'ব, বান্দৰৰ হাতত সেন্দুৰ পৰিলে ফূৰ্তি পাবই।